বন্ধুসকল, জীৱনত আজি প্ৰথম কাম এটা কৰিব গৈ আছোঁ, যিটো কাম মই কেতিয়াও কৰি পোৱা নাই। আজি প্ৰথম কৰিম। আপোনাক দেখাই আছোঁ বাৰু। এইখিনি চাওক, এইখিনি আমাৰ মুৰ্গী কণী হয়, কুকুৰা বুলি কয়। এই কুকুৰাজনীয়ে কণী পাৰি আছিলে আৰু এতিয়া তাই উমনিত বহিছে। প্ৰথমবাৰৰ বাবে মই কণী উমনিত দিম। কেনেকৈ দিয়ে মই নাজানো কিন্তু দেই, প্ৰথমবাৰ দিম। কিবা ভুল হ'বও পাৰে, নাজানো, যিহেতু মানুহৰ পৰা সুধি লৈছোঁ। আজিলৈকে দি পোৱা নাই, প্ৰথম দিম। আহকচোন, এইটো আমাৰ গঁৰাল। তাৰ উমনিত বহি আছে। এইখিনি কণী হয়। আজিও তাই কণী পাৰিছে। মই কণীকেইটা দি দিছোঁ বাৰু। কৃষ্ণ প্ৰভু, পোৱালিকেইটা ভালে ভালে হ'লেই হয় আৰু, যিহেতু প্ৰথম দিম মই। আহিলোঁ, একদম গৰমত ঘামি গৈছোগৈ, ইমান গৰম লাগিছে নহয়। ভালে ভালে পোৱালিকেইটা হ'লেই হয় আৰু।